Thank you, thank you, thank you, thank you. নমস্কাৰ প্ৰভুসকল, আমাৰ JPS গ্ৰুপৰ পৰা সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে আমাৰ বাপতি সাহোন ৰঙালী বিহুটোৰ শুভেচ্ছা জনালোঁ আৰু ওলগ যাচিলোঁ। প্ৰভুসকল কেনে আছে? সকলো ঠিকে আছেনে? আজি বহাগৰ প্ৰথম দিন কেনেদৰে উদযাপন কৰিছে সকলোৱে? আমি ওলাই গৈছোঁ এতিয়া মোৰ পুৰণি জন্মস্থান গাঁও 2 নং আৰিমৰা বুলি, তালৈকে গৈ আছোঁ। তাত গৈ আজি আমি বিহু খাই আহিমগৈ বুলি ভাবিছোঁ লগৰকেইটাৰ লগত। প্ৰভুসকল আপোনালোকক দেখুৱাম, চাই থাকক আমাৰ ভিডিঅ'টো শেষলৈ। আৰু বিহু বুলি দাদাই ঘৰৰ সকলো পৰিয়াললৈ উপহাৰ হিচাপে কিবা কিবি দি পঠিয়াইছেগৈ গুৱাহাটীৰ পৰা, তাকো দিব যাওঁ আৰু আমি তাতে বিহু খাই আহিমগৈ আজি। প্ৰভুসকল আপোনালোকক দেখুৱাম গাঁৱত বিহু কেনেদৰে উদযাপন কৰা হয় সেইখিনি অলপ দেখুৱাম যদি পাৰোঁ। বাকী আমি আহি পালোঁ প্ৰভুসকল। মোৰ লগত আছে এইকেইটা লগৰ, দেখাই দিয়ক প্ৰভু, হাই এটা দিয়ক। এয়া প্ৰভুসকলক লৈ আহিলোঁ মোৰ পুৰণা গাঁওখনিলৈ, এতিয়া গৈ আছোঁ। তাপে ইদে পাগৈ আদা বধু পাত জুতি লগাই খাম আমি। আমি খাওঁ এতিয়া। এয়া উঠিলোঁ এই প্ৰভু য়োগমাকৰ ঘৰত। এয়া অলৰেডি আপোনাৰ আমাৰ এই চানি দেৱাল ভাইহঁতে আছে, উপস্থিত হৈয়ে আছে এইটো। তাৰপিছত এইপিনি পুৰণা লগৰ, তাৰপিছত এইপিনি চাই থাকোঁ ভিডিঅ'টো আগলৈ। তো এনেকৈ খাই আছোঁ আৰু বিহু আজিৰ দিনটোত। জনাব আপোনালোকে কেনেকৈ খাই আছে, বিহু কেনেদৰে উদযাপন কৰিছে, আমাকো জনাব, কমেণ্ট বক্সত দিব নে কি কয় প্ৰভুসকল? বাকী বিহু উদযাপন কৰক ভালে কুশলে সকলোৱে, বছৰত এবাৰ আহে অকল। এয়া আৰু বাকী এয়া আমাৰ মিচিং ঘৰ এনেকুৱা হয়, মিচিং চাং ঘৰ। আৰু ওপৰত যিটো দেখিছে এইটো ধোৱা চাঙৰ ওপৰত এনেকৈ মাটিৰ কলহবোৰ থৈ দিয়া হয়। আৰু চৌকাৰ চাৰিওফালে আলহীক বহিব দি গৃহস্থই শুশ্ৰূষা কৰে, খাবলৈ দিয়া হয় বা যিও। আৰু মিচিং সমাজৰ সেইটো পৰম্পৰা চলি অহা বহু যুগৰ পৰা। তো এয়া আমাৰ গৃহস্থ আমাৰ কাৰণে কিবা খোৱা বোৱাৰ আয়োজন কৰিছে চাগে, তো চাওঁ কি দিয়ে গৃহস্থই। বাকী এয়া আমি এনেকৈ গাঁৱে গাঁৱে গৈ বিহু খাই আছোঁ প্ৰভুসকল। আপোনালোকে কেনেকৈ খাই আছে বাৰু বিহু জনাব। গাঁৱত এনেকৈ বিহু খোৱা হয় আমাৰ। পেটত আপোনাৰ বহুত আপং হ'ল। মই এয়া উঠিছোঁ দেউতাৰ ঘৰত। আৰু এইখিনিতে কথা এটা কওঁ বুলি ভাবিছোঁ প্ৰভুসকল। আমাৰ মিচিং সমাজত চাহ জলপানৰ নিয়মটো বৰ বিশেষ নচলে, সেয়ে আলহী আহিলে নিজা ঘৰতে বনোৱা আপং আদিৰে আপোনাৰ আলহীক শুশ্ৰূষা কৰে। সেয়া আমি আপং খাই আছোঁ ইয়াতে। এনে চাহৰ বিহু হ'লেও চাহৰ প্ৰচলন ইমান নাই কাৰণে। বাকী আপঙৰ লগত খাবৰ কাৰণে বহুত কিবা কিবি দিয়ে, গাহৰি মাংস, কুকুৰা মাংস, যিও হয় আৰু ঘৰত। তো সেইবোৰেদি আপং খুৱাই আলহীক। তো এনেকৈ বিহু উদযাপন কৰে গাঁও সমাজত, আমাৰ মিচিং গাঁও সমাজত। মাংস দিছে, এয়া গাহৰি মাংস দিছে, এয়া সাজ দিছে, সাজৰ লগত গাহৰি মাংস।
এই আৰু প্ৰভুসকল আমাৰ মিচিং সমাজত কেনেকৈ বিহু উদযাপন কৰে বিহু মানে সেইটো আৰু বাকী এয়া আমাৰ সাজ দিছে আমাক খাবৰ কাৰণে অলপ অলপ দিয়ক সাজটোও খাই যাওঁ যি দিছে তাকে খাওঁ আৰু আজি প্ৰভুসকল ধৰক 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 এইটো লাগে কেনেকুৱা লাগিছে মজাং না বঢ়িয়া বঢ়িয়া এই বঢ়িয়া সেইটোৱে লাগে তুই প